হেল্ল' এভৰিৱান, আজি আকৌ মই বিয়ালৈ বুলি সাজি কাচি ওলাই আহিলোঁ। আজি হৈছে জিতু আৰু চানীৰ ৰিচিপশ্যন পাৰ্টি। এয়া মই বিয়ালৈ বুলি আহি আছোঁ। এতিয়া বৰ্তমান আহি পাই গ'লোঁ। সেইফালে নিহাৰিকা আৰু নিহাৰিকাৰ হাজবেণ্ড আহিছে। মই ৰখি আছোঁ তাহাঁত দুটাৰ কাৰণে। যিহেতু বিয়া ঘৰলৈ সোমাই যাবলৈ অকলে কিবা এটা আফচোচ লাগে, সেই গতিকে সিহঁত আহি পাই গ'লহি আৰু সোমাই আহি আছোঁ। এয়া চাওকচোন, দৰা কইনা একদম পূৰা তামোল দিয়াত ব্যস্ত। হিৰ' হিৰইন আমাৰ এয়া চাওকচোন, বা কি কথা কৈছে কাণে কাণে। আৰু এইফালে আমাৰ আছে নিউ মেৰিড কাপল জ্যোতি আৰু ভনিমা। হাই। আৰু এয়া হৈছে বিয়া ঘৰৰ পৰিৱেশ। আৰু এইফালে আমাৰ আছে ছাৰ, আমাৰ HR ছাৰ, আৰু এইফালে আছে ছাৰৰ ৱাইফ। আৰু এতিয়া বিয়া পতাৰ অনুভৱ সুধিলোঁ মই। আৰু বিয়া ঘৰত গৈছোঁ যেতিয়া ৰিলচ এটা নবনোৱাকৈনো কেনেকৈ থাকোঁ। গতিকে আমি ৰিলচ বনাবলৈ পজিশ্যন লৈ একদম খাৰা হৈ গ'লোঁ ষ্টেজৰ ওপৰত। ৰাইজ একদম পূৰা একদম জচত আছে, মানে ৰিলচ বনাবই ৰাইজে। গতিকে এয়া পূৰা একদম পজ দিয়াত ব্যস্ত। আৰু কি হৈছে নাজানো, কেনেকুৱা লাগিছে আৰু মুঠতে বনাব লাগে আৰু। আগতে দিব, মই এনেকে দিলে যেতিয়া ভাল লাগিব তেতিয়া। ৰেডি, আগতে তুমি লৈ থকা ফটো আৰু এইফালে টিকলিজনীয়ে চাওকচোন, ইমান ধুনীয়াকৈ তামোল দি ফুৰিছে নহয়। সঁচাকৈ কি ক'ম মানে, আৰু ক'বলৈ কোনো ৱৰ্ড নাইকিয়া, মানে ইমান কিউট লাগিছে নহয়। নামটো নোকোৱা, নামটো কোৱা। অঁ, নামটো নকয় ছোৱালীজনী। নামটো কোৱা, নামটো কি তোমাৰ? অ' কি সোমালে? এইফালে আৰু এজনী টিকলি আছে। তাই এই ফুলবিলাক যে মালাবিলাক লৈ পূৰা খেলাত ব্যস্ত একদম। আমি এতিয়া আহি গ'লোঁ কইনাৰ নতুন ৰুমটো চাবলৈ বুলি। আৰু এইফালে এইখন হৈছে ড্ৰেছিংখন বহুতেই মৰম লাগিছে। আৰু ৰুমটোৰ মানে ইণ্টেৰিয়ৰ ডিজাইনটো সঁচাকৈ ইমান ধুনীয়া লাগিছে নহয়, চিৰিয়াছলি মানে কি ক'ম আৰু। মইহে এনেকুৱা ৰুম এটা কেতিয়া যে পাওঁ। OMG, চিৰিয়াছলি ৰুমৰ ইণ্টেৰিয়ৰ ডিজাইনটো বহুত ধুনীয়া লাগিছে। আৰু এইফালে এইটো বাথৰুম হয় সিহঁতৰ ৰুমৰ ভিতৰতে। আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু গৈ খাই লওঁগৈ। এয়া খোৱা জেগাৰ আহি পাই গ'লোহি। এই বস্তুটো যে ইমান বেয়া পাওঁ নহয় বিয়া ঘৰবিলাকত গ'লে, মানে ইমান অইলি হৈ থাকে নহয়। টিচু পেপাৰ দি মানে যিমান মুচিলেও অইলনেছটো নাযায়, আৰু ইমান লেতেৰা হৈ থাকে মানে ডিছবোৰ ভালকৈ নুধুৱেই। মই পাপৰ ফ্ৰাই ল'লোঁ। এতিয়া বৰ ল'ম। বৰ লৈ পেলানি মই পোলাও নাখাওঁ দেই, পোলাওটো মই নাখাওঁ, মোৰ বহুত গেছ মাৰে। মই প্লেইন ৰাইচ ল'ম। আৰু প্লেইন ৰাইচ লৈ কেনে মই নেক্সট ল'ম মাটন ল'ম। চিকেনটো ইমান খাছ নহ'ব চাগে, মাটন দিয়ে খাই দিম আৰু। প্লেইন ৰাইচ আৰু মাটন, বেলেগ একো নাখাওঁ মই। ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই। ভিডিঅ'টো সামৰি মাৰি বুলি কৈও থাকিব নোৱাৰিলোঁ, কিয়নো মই আহি পাই মোৰ ৰুমটো দেখি আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। চাওকচোন ইয়াৰ ৰুমটোৰ অৱস্থা, মই কি কৰি থৈ গ'লোঁ। ইমান উৎপাতকৈ ওলালোঁ, বস্তু এনেকেই পেলাই কৰি থৈ গ'লোঁ। আৰু আহি পাই যে ৰুমবোৰ যে চিডিল কৰিব লাগে, বিচনাৰ ওপৰত পৰি থকা বস্তুবোৰ যে চিডিল কৰিব লাগে, সঁচাকৈ মূৰটো যে গৰম উঠি যায়। আৰু সেইদিনাখন পিন্ধি যোৱা কাপোৰযোৰ দেখিছেনে? মই তেনেকৈ যে আহি খুলি সামৰি থ'লোঁ, তাতে থাকিলে। আজিলৈকে সোমোৱাবলৈ টাইমেই নাপালোঁ মানে। চিৰিয়াছলি মই ইমানেই এলেহুৱা প্ৰাণী নহয়, কি ক'ম।